চালা জিন্দগীটো আধুৰি জিন্দগী হৈ গৈছে মাক চাই। শিখৰ খাব নাপায় তামোলকে পকতে আছো। আৰু মাক চাই বগলবিতে ৰখি আছে, পলৱাই ভাল চেত। ঐ খেলৰ কথা ক'ত পলাইছে? ইফালে বম কথা এটা আছে। মাক চাই এই ৰাতিপুৱাই কাৰ মুখ চাইছিলো এই কেলা। কি পেলছি ক'ত পলাৱা গৈছিলি? আৰু বান্দাৰো হেৰি এনেকে মানে ইমান ৰঙাকে পাণ সোপা ক'ত মাৰি এলি? ভাপলে যাত মইহে জানো পাণ নে তামোল চুন চাধাই দি মাৰি অহাৰ কাৰণে মাক চাই পাণ বুলি ভাবছি। কি হলে গুটি? একো মাত বোল নাই, মৰা গৰুৰ নিচিনাকে একেবাৰে ভাবি আছা। কি কেছ? তই পাণ মাৰি আহিছে, আমাক এক পেকেট শিখৰকে হো। মোৰ গুটিৰ শপত এই মানি বেগটো ঘৰতে বাঢ়ি এলোৱে। হয় নেকি? দে আৰু আজিও ফকতীয়াকে খা অনদিনৰ নিচিনাকে। মাক চাই ভগৱানে কিবাকে মিলেলে দি। দে এতিয়া যা, শিখৰ তিখৰ খালো চবেই, ফেন তামাম গৰম, ফেন তলত চবেই পেলছি পাৰি ঘুমি থাকিতে যা। কেলা জীৱনটো কি হব পইচা 1 টকা এটাত নহত পচি একা। এই কেছে ৰাতিপুৱাই উগ্ৰাহান মাৰি বিছনাত গাভিন খালৰ নিচিনাকে ঘুমাই লৈছে। আৰু এইগিলা কি ভৰাই আহিছে মুখত, কেনে গুণ হৈছে একা। হাওৰাম ক'ত পিত পেলছি একা। সেই সোপা যদি তই হজম কৰিব নৰা, গোবাৰী সোপা পেলাই আছে নে নাই তই এতিয়া যা গোবাৰী সোপা পেলাই বাহিনী খুব নাখাওঁতে তই এবাৰ যা আৰু বন চাফা কৰি যা যা। মাক চাই এতিয়া যাম মই গাছত গৰু উঠাৰ নিচিনা কথা কয় একা। হাও ফোন মাৰছি একা ৰ। হেল্ল'। हाँ सर जी नमस्ते। हम आपको कौन बनेगा करोड़पति से फोन कर रहा है। हाँ मैं की करूँ क्या? अरे नहीं सर जी, आपको लॉटरी लगी है। अरे क्या लड़की, मेरे पास नहीं है, मैं खुद अकेला हूँ। अरे मेरी बाप दिमाग का दही मत कर साले, लड़की नहीं लॉटरी लगी है आपको। अरे क्या बात कर रही है? खून खुशा के ने माने सच में? हाँ सर जी, कौन बनेगा करोड़पति से आपको 1 करोड़ रुपए लॉटरी लगी है सर जी। अरे क्या बात कर रही है? সঁচাকে মাক শুনে বল্লে কি নকৰিম, 1 কোটি গাড়ী বিল্ডিং আৰু মাক চাই পঢ়ি আছে এটা আপি পতাব লাগব। हेलो हेलो, अरे हेलो सर जी। हाँ भोगता जाओ हम सुन रहे हैं। हाँ आपको पैसा चाहिए कि नहीं? अरे क्या बात कर रही हो? पैसा क्यों नहीं चाहिए मुझको, दुगुन चाहिए। बोलो क्या बात करनी है? मानू को मारना है या गोरू को मारना है? अरे सर ऐसा कोई बात नहीं है, किसी को मारना नहीं है। आप बस एक काम करो, अपना एटीएम का नंबर हमें दे दो और आपका एटीएम से हमको डायरेक्ट 20,000 रुपया दे दो। अरे गांडू 20,000 रुपया? बाप रे, मैं अपना क्यों दूंगा इतना पैसा? देखो सर, आप 20,000 रुपया नहीं दोगे तो आपको 1 करोड़ रुपया नहीं मिलेगी। मैं पैसा जरूर देगा, लेकिन आपका माँ का खपत, मुझे पैसा देना ही पड़ेगा। हम बहुत गरीब इंसान है, हमको लूटिए मत। अरे सर आप पैसा दोगे या नहीं डायरेक्ट बोल दो, वगैरह ये सब नहीं चलेगा। हम कुछ करता है, तुम अलपमान रोकता है, ओके? हाँ ओके फोन रखता हूँ सर जी। हम तुमको फाटी बेला में फोन करता है। माक से फोने काटी दिले एकावे। केला এতিয়া কত কি কৰা যায়, কত মাথাটো সুমো এই কিবা কত মাথাটো মাৰো আইডিয়া। কেলা কি মাথা বে মোৰ, এই বস্তুটো থাকাতে মই কত মাথা মাৰি আছো, কি টেনচন লৈ আছো মই। হিৰো হন্ডা বাইকখন থাকোতে মই মাথা মাৰিছো কত। আজিৰ পৰা বাই হন্ডা। এতিয়া তোৰ জাগাত BMW আহিব, বেয়াও লাগে। দেখ বেয়া লাগলি নো কি হব, ধকেৰি বাইক সপ্তাহত 3 বাৰকে ভাল কৰিব লাগে। দে যি হল আজি পইচা এইবোৰ টেনচন নাই। এতিয়া বিন্দাস হৈ যাও, বাইকখন বিক্ৰী কৰি পইচা সোমাই দে সান্দক। আৰু তাৰ পিছত পইচা মাগছে। আপোনালোকৰ দেখি এটিএমত বহুত লাইন পাতিব লাগে নেকি হে? এই আমাৰ গাঁৱৰ এটিএমটোত বাপৰে মই ইমান লাইন পাতি পইচা সোমাব যায় ভাগেৰি গেলো। গোটাই তলৰ পৰাই ওপৰকে চব অংগ পতংগ জিকি গৈছে মোৰ। ৰ মাক চাই আমাৰ গাঁৱৰ লেওৰাকেইটাক ফোন মাৰো ৰ। হেল্ল'। হেল্ল'। ঐ কি নৰাতে বসে আকা, কি কেছ? না পিছে পিল লগত লাইন চাইন লাগছি কবাত? তোৰ কিন্তু মতি ভাল দেখা নাই আকা, কিবা নিশ্চয় চিকাৰতে আছা তই। মাক চাই ফোন করলি আপিত ঠান্ডা। এ মরা কইত আছা? যাছ র মই।
এতে খালো বাৰত বলো দুটা আপিকে চাই আছো কিনো কৰিবি ই আপি এপিকে মৰব মাক চাই এক খালো গাঁতত সুমে দিব লগা আছে হাও পেলছি আহি পালি তই এইবিলাক বাদ দি সপ্তাহত BMW কিনিলি কেনে হ'ব হাও কি কয় ই পাগলা আছে নেকি তাকাইতো কি কয় ই ঠকেৰি উল্লু বনাবা আহিছে নেকি ইয়াতে BMW নহয় জিজি কিনবয়ে ই আকৌ জিজি মানে কি গৰু গাড়ী ঠাই কৰ আৰু কিনো বাল কৰবি যোনদিনা মাক চাই BMW লৈ আহিম এই খালো পাৰত চকু তহঁতৰ আমৰা গুচি নিচিনাকে কিন্তু নাচাবি মাক চাই আন্ধক আৰু বিল্ডিংটোৰ কথা কি কবি মোক আৰু ঠাট্টা কৰব এতিয়া মই যাওঁ তহঁতে থাক মাকো শুনি গধূলি হ'ল আহি ফোন এটাকে মাৰো হাও মাক চাই ফোন একা লগা নাই মাক চাই আকৌ একবাৰ মাৰো কেলা ফোন ৰিচিভ কৰা নাই নে হেৰি কৰা নাই মাক চাই চদুমনি সিহঁতে কি মোৰ লগত ফাল্টিমি কৰি আছে মাক চাই ফোন ৰিচিভ নকৰে বেয়া ঠগ খালো মাক চাই মোক লাগব মোৰ হিৰ' আন্নাখান মোৰ গেল হয় বাপাহাত আমাৰ যে ঘৰৰ কাষৰত টিংকুৱে তহঁতৰ যি তহঁতৰ লগ যি তাক বোলে কোনোবাই লুটি নিলে বাপৰে কান্দি গোটাই একেবাৰে হেৰি কৰি পেলাইছে চলি যাচোন তহঁতে খবৰ ল'বা জাগে কি হৈছে মোকো খুলি নকওঁৱে গোটাই মাকাতে বুঢ়া মানুহ কাৰণে এই বুঢ়ো সঁচা কৈছে নে যে সঁচা কোৱা নাই নে বুঢ়ো তোক চাই আছো কিন্তু হাও মাক চকা কি হৈছে ঐ টিংকু কি হৈছে তোৰ কিবা এটা শুনছো কৈছো ভালকে ক ঘটনাটো কি হৈছে बर्बाद लुट गया मैं तो नजदीक जने कसलो BMW बिल्डिंग ए मत तो खून सब नमस्ते हम आपको कौन बनेगा करोड़पति से फोन कर रहा है हाँ मैं की करूँ क्या अरे नहीं सर जी आपको लॉटरी लगी है अरे क्या लगी मेरे पास नहीं है मैं खुद अकेला हूँ अरे मेरी बाप दिमाग का दही मत कर चाले लड़की नहीं लॉटरी लगी है आपको अरे क्या बात कर रही है उस खून फंसा के नहीं मैंने सच में हाँ सर जी कौन बनेगा करोड़पति से आपको 1 करोड़ रुपए लॉटरी लगी है सर जी अरे अरे क्या बात कर रही है फंसा के मार्क्स सुने बल्ले बल्ले की नौकरी इक्विटी गाड़ी बिल्डिंग और मैं चाहे बोरिया से आपकी बाबा हेलो हेलो अरे हेलो सर जी গম পালি নে এতিয়া কেনেকৈ কি হ'ল সেইকাৰণে মই জীৱনত ৰং নাম্বাৰ ৰিচিভ নকৰোঁ আৰু তহঁতেও ৰিচিভ নকৰিবি এতিয়া মোৰে কি হ'ব ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেলটো টিপি দিব আজিলৈ বাই বাই বাই